হেল্ল' অসমবাসী ৰাইজ, আমাৰ পাকঘৰটা যে ইমান লেতেৰা হৈ আছে, সেয়েহে আজি চাফা কৰিব লৈছোঁ। বহুত দিন হ'ল চাফা কৰাই নাই। আৰু আমাৰ পাকঘৰৰ বেৰাবিলাক চাওক না, কিমান যে কালা হৈ আছে, ধোঁঙা লাগি লাগি মানে দেখিবলৈ একেবাৰে বেয়া হৈছে। আৰু বেৰাগিলা মানে তলৰ ফালে একেবাৰে পচি গৈছে, বেয়া হৈ গৈছে বেৰাবিলাক। সেইকাৰণে বদলাব লাগিব, বদলাৰ পিছতহে আৰু মুচিব লাগিব। তাৰ আগতে মই আৰু নুমুচো বুলি ভাবি আছোঁ। ইমান কলা হৈ গৈছে, হওক আৰু হ'লেও উপায় নাই। আৰু ইমান যে মাকৰা জাল আলান্দু কলা একে অৱস্থা নাইকিয়া পাকঘৰখনত। আৰু টিংগিলাতো ইমান যে মামৰে ধৰি গৈছে, ইমান বেয়া হৈছে। সেইকাৰণে আজি চাফা কৰি লওঁ। ঘৰ যদিও ভাঙা চিঙা হয়, তথাপি লেতেৰাবিলাক চাফ চিকুণকৈ ৰাখিলে বহুত ভাল লাগে, নহয় জানো? আমাৰ ঘৰত বাস্ত অজস্ৰ আছে, কিন্তু বাবাৰ সদায় বেমাৰ হৈ থাকে কাৰণে আৰু ক'বলৈ বেয়া লাগে মোক বেছিকৈ। সেইকাৰণে আৰু নকওঁ, বদলাই দে বুলি আৰু কৈ নাথাকোঁ। সেইকাৰণে মাজে মধ্যে তথাপি কওঁ। অৱশ্যে নক'লেও বাবাই কৰিব বিচাৰে কামবিলাক, কিন্তু তাৰ গা ভাল নাথাকে কাৰণে আজি কৰিম কালি কৰিম বুলি এনেকৈ কৰোঁতে কৰোঁতে মানে পানীৰ দিনে আহি পাব আৰু এনেকুৱা হৈছে। যিদিনাখন নিজে গা ভাল পাব সিদিনাখন নিজে কামবিলাক কৰিব, ইমান কৈ থকাৰ দৰকাৰ নাই। সেইকাৰণে আৰু কোৱা বাদ দিছোঁ, নকওঁ। পাকঘৰটো চাফা কৰা হ'ল। এয়া চাওক কিমান যে লেতেৰা ওলাইছে, টিঙৰ মামৰ ধৰা এইবিলাক কালা হয়, ইমান যে লেতেৰা ওলাইছে। মাকৰা জাল আলান্দু একফালৰ পৰা ইমান ওলাইছে। এতিয়াহে অলপমান চাফা চাফা লাগিছে, ভাঙা চিঙা ঘৰ হ'লেও। তাৰপিছত বাচন ধোৱা ৰেকটো ধুই আছোঁ। ধোৱা লাগি লাগি ৰেকটোও মানে কালা কালা দাগ হৈছে, সেইকাৰণে ধুই আছোঁ। চাফ চিকুণ কৰি আজি থ'ম। গোটেই বস্তুখিনি চাফা হৈ থাকিলেহে ভাল লাগে। আৰু এই ৰেকটো মই কিনি আনিছিলোঁ। কিমান বা লৈছিলে, কিবা 800 না 900 কিবা এনেকৈ লৈছিলে। মই কিনি আনিছিলোঁ থ'বৰ কাৰণে। বাচন ধোৱা বেলেগ একো নাইয়ে, সেইকাৰণে মই এইটো প্লাষ্টিকৰ হয় এই ৰেকটো, এইটোকে মই কিনি আনি যিকেইটা বাচন ধৰে আৰু সেইখিনিকে থওঁ। আৰু আজি ধুই ধাই একদম চাফ চিকুণ কৰিহে থ'ব লাগিব। আৰু আমাৰ হ'ল মাটিৰ ঘৰ, আৰু মাটিৰ ঘৰত যিমান চাফ চিকুণকৈ বস্তুবিলাক থ'লেও ধূলা পৰে আৰু ইমান ধূলা হয়। আৰু এনেকুৱা সময়তো ইমানেই ধূলা জানে আপোনালোকে। আৰু ইফালে জুইৰ ধোঁঙা লাগি লাগি ইমান দাগ দাগ হৈছে, কালা কালা হৈছে। সেইকাৰণে আৰু চাফা কৰি আছোঁ। আৰু আজি ভিডিঅ'টো ইমানে। চাই কেনেকুৱা পালে কমেণ্টত জনাব। বাই বাই।